জ্যোতি অসমীয়া লাইফষ্টাইললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া গৈ আছোঁ সীতাজখলা। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব কণ্টিনিউ কৰি। আৰু আগত গৈ আছে মোৰ লগৰ বন্ধু আৰু আহি ৰাস্তাৰ ওচৰতে এখন লগৰ বাগান দেখিলোঁ, লগৰ গছ। আমি ফুৰিবলৈ আহিলোঁ সীতাজখলা পাহাৰ ৰখি আছোঁ এতিয়া। বল no সীতাজখলা পাহাৰৰ ওপৰৰ পৰা এটা ভিউ ইমান ধুনীয়া লাগে। ইয়াৰ আচলতে মন্দিৰ আছে, শিৱ মন্দিৰ, আৰু শিৱবাদী দেখিছে ভাল লাগিছে। সীতাজখলাৰ পৰা ডাইৰেক্ট পালোঁ আহি আমি গোপাল কৃষ্ণ চাহ বাগিচা, আৰু এইখিনি ভিডিঅ' নকৰিলোঁ, বাটত আহোঁতে অলপমান অসুবিধাৰ কাৰণে বাইক চলাই আহিছিলোঁ, সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ। ডাইৰেক্ট চাহ বাগিচা পালোঁ আহি, গোপাল কৃষ্ণ চাহ বাগিচা। এয়া গৈ আছোঁ আসাম দেশে পানী দি আছে চাহ বাগিচাৰ। বাগানে গাছে ফলে আচলতে বাইক অনাৰ কাৰণে ভিতৰলৈ লৈ আহিব পাৰিছোঁ। যদি গাড়ী লৈ আহিলোঁ হয় তেতিয়াহ'লে খোজকাঢ়িবলগীয়া হ'ল। বাইক অনাৰ কাৰণে বাৰু পিছত লৈ গৈছোঁ বাইক লৈ, আৰু গৈ গৈ এতিয়া আগত এখন দলং পাম, স্প্ৰিং দলং। চাইকে বাগান পাত ছিঙা নাই বাৰু এতিয়া, মোরে ধনী এতিয়া শুকান চিজন, সেইবাবে পানী দি কেনে আছে। যাব ছাড়ে আসা साहबे आने रहे लगा गया लगा 3 নম্বৰ লগাই লৈ আছ চেঞ্জ কৰ ইমান আবৰ হ'বলে 3 নম্বৰটো নুঠে, 2 নম্বৰটো নুঠে, 1 নম্বৰ प्रिया मुंडा तेलेंगा माझी सावताल सावरा प्रिया मुंडा तेलेंगा माझी सावताल सावरा सब मिले होई गेली हमरा बागानिया नतुना सामिया हरियाली चाहा के बागान मोरे धनी कहा